গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱা মানে 8:30 বাজিল আৰু বেলিটো অকণমান ওলাইছে আজি। ৰ'দটো ওলালে ভাল লাগে, নহ'লে ডাৱৰীয়া গৈ থাকিলে একেবাৰে ভাল নালাগে পাই। তো পোনে উঠি মোৰ কাম হৈছে একাপ গৰম পানী খাই লোৱা। এই গৰম পানী গিলাচ নাখালে মানে মোৰ দিনটোলৈ ভাল নালাগে। আৰু তাৰ আগতে গা ধুবৰ কাৰণে মই গীজাৰৰ ছুইচটো অন কৰি আহোঁ, যাতে পানীখিনি একেটা সময়তে গৰম হৈ থাকে। আৰু এয়া মায়ে ব্যায়াম কৰি আছে, মাৰ ব্যায়াম চাই চাই মই গৰম পানী গিলাচ খাই লওঁ। আৰু গা পা ধুই পিনে মই আহি গ'লোঁ মন্দিৰত। ইয়াত ধূপ চাকি জ্বলাবলৈ আহিছোঁ। আগতে মায়ে জ্বলাইছিলে সদায়, কিন্তু এতিয়া দায়িত্বটো মোৰ হাতত আহি পৰিলে, কাৰণ মায়ে নোৱাৰা হ'ল হাউলিবলৈ বা এনেকৈ বহিবলৈ। বহুত তেওঁ গা চা বিষাই থাকে সেইকাৰণে। আৰু বহুত ভালো লাগে ৰাতিপুৱাই ধূপ চাকি জ্বলালে, পজিটিভ এনাৰ্জি এটা পোৱা যায়। এতিয়া মোৰ কাম হ'ল ফুলকেইজোপাত অলপ পানী দি দিওঁ, সোনকালে ডাঙৰ বেই। এইজোপা ডাঙৰেই নোহোৱা হ'ল। লোকৰ ঘৰত ইমান ধুনীয়াকৈ বগাই থাকে, আমাৰ ঘৰত ডাঙৰেই নহয়। আৰু ইয়াত বহি বহি মই একাপ চাহ খাই লওঁ, লাল চাহ, চেনি নিদিয়াকৈ। তাক মই কচু আনিবলৈ কৈছিলোঁ, মোক কচু খাবলৈ মন গৈছিলে আৰু মই এতিয়া কচুখিনি কুচাম। মই বোলো কচু বহুত দিন খোৱা নাই, মাছৰ মাথাৰ লগত মানে এনেকৈ মচুৰ দাইল দি পিনে, মচুৰ দাইল বুলি কৈছে, মচুৰ দাইল দি পিনে খাবলৈ খুব মন গৈ আছিলে। সেইকাৰণে মই তাক ক'লোঁ কচু বুটলি আনিবি, আৰু সি মোলৈ কচু বুটলি আনিলে। আৰু এতিয়া মই চাফা কৰিম। কাৰ কাৰ কচু প্ৰিয় বাৰু আপোনালোকে জনাবচোন কমেণ্টত। মোৰ কিন্তু বহুতেই ভাল লাগে, কিন্তু হ'লে কি হ'ব, গোটেই গাটোত এলাৰ্জি আছে, খজুৱতি হৈছে। কিন্তু খাব লাগিব, আৰু খাবলৈ মন গৈছে যেতিয়া মন যোৱা বস্তুটো খাই দিব লাগে বোলে। এই নেজানো বুলি ভাবিলে নেজানো, নেজানো বুলি ভাবিলে নিব, নেজানো বুলি ভাবিলে নি বাৰু বোলো, নেজানিম বাৰু। এইখিনি এতিয়া ধুই আনি পিনে মই ৰ'দত দিছোঁ। এনেকৈ ৰ'দত দি লেৰেলি যেতিয়া যাব নহয়, তেতিয়া খাবলৈ বহুত টেষ্টি লাগে। মায়ে ৰাতিপুৱা ভাতটো ৰান্ধি দিলে, গতিকে এখেতক ভাত দি দিওঁ, কাৰণে ওলাই যাব যে। মই এতিয়া নাখাওঁ বাৰু। দাদা আছে তাত টেবুলত চকু সন্মুখত থাকিলেও বিচাৰি নাপায়, তাতে আছে, নহ'লে ড্ৰাছটোত। সেইযোৰ চশমাও দেখি পোৱা নাছিলে আমি। আৰু এওঁ ৰুমটোৰ পৰা ওলাই যোৱাৰ পিছতেই মোৰ কাম হ'ল ৰুমটো একদম ধুনীয়াকৈ সজাই থোৱা। ধুনীয়াকৈ বুলি নকওঁ আৰু, পৰিপাটিকৈ অলপ থ'ব লাগে, চাফ চিকুণকৈ। বৰ জঞ্জালকৈ থাকিলে মোৰ ভাল নালাগে। হ'লে কি হ'ব, এখন অহাৰ লগে লগে আকৌ য'ত ত'ত বস্তু পৰি যাব। ৰাতিপুৱা মই সদায় চাফা কৰোঁ, মই থকালৈকে ঠিকে থাকে। যেতিয়াই ৰুমত আহি সোমাবহি, গোটেই ৰুম বৰবাদ। এতিয়া মই মাছৰ মাথাৰ লগত কচুৰ আঞ্জা বনাবলৈ আহিলোঁ। এয়া দাইল মই আগতে তিয়াই থৈছোঁ, কাৰণ তিয়াই থ'লে বনাবলৈ সুবিধা হয়, পটককৈ সিজে। এয়া ফিচাৰী মাছ ৰাতিপুৱা লোৱা, আৰু এয়া হৈছে কচু, বিলাহী, শুকান জলকীয়া, পিঁয়াজ, গুটি জালুক আৰু ৰচুন আদা। মই খুন্দিব আছে। তো ব'লকচোন কেনেকৈ বনাওঁ চাওঁ। প্ৰথমতে মই কচুখিনি আৰু দাইলখিনি এটা হুইচেল দি পিনে সিজাই ল'ম। দাইলখিনি পানী বহুত বেছি দিব নালাগে, পানী অলপ দিলেই হ'ল। পানী পিছত যেতিয়া মই তেল মাৰিম ন, তেতিয়া দিওঁতে এডজাষ্ট কৰি ল'ম কিমান পানী মোৰ প্ৰয়োজন হয়। আপোনালোকে হয়তো চাই ল'ব পাৰিব, নিজৰ প্ৰয়োজন অনুসাৰে পানী দিব। একো কৰিব নালাগে এতিয়া, মাত্ৰ এটা হুইচেল দি পিনে মই এইখিনি সিজাই ল'ম। এটা হুইচেল দিলেও হ'ব, বেছি দিব নালাগে, কাৰণ বেছি দিলে মানে অধিক সিজি যাব। সিজি গ'লে মানে ইমান এটা সিজি গ'লে ভাল নালাগে। আৰু এইবিলাক দেখিছেনে, মই ইমান সৰুকৈ দিয়া নাই, ডাঙৰ ডাঙৰকৈ থৈছোঁ। কাৰণ কেলৈ
এইটো মানে সিজিয়ে যাব ন পটককৈ। তেলটো গৰম হৈ গ'ল আৰু এতিয়া মই মাছকেইডোখৰ ফ্ৰাই কৰি লওঁ। মাছখিনি কাঢ়ি লৈ পিনে মই এতিয়া দিম পাঁচফোৰণ, তাৰপিছত দিম শুকান জলকীয়া, কাটি থোৱা পিঁয়াজ আৰু পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউনকৈ ভাজি লৈ পিনে তাত এড কৰিম ৰচুন আদাৰ পেষ্ট। এতিয়া এড কৰি দিম বিলাহী আৰু তাত সোৱাদ অনুসৰি নিমখ আৰু হালধি, আৰু এইখিনি অকণমান দেৰি বিলাহীখিনি গলিবলৈ দিম। তাৰপিছতে মই দি দিম বইল কৰি থোৱা কচু আৰু দাইলখিনি। আৰু কচুখিনি অকণমান উতল আহোঁতে আমি এতিয়া মাছৰ মূৰটো দি দিম। তেতিয়াহে ইয়াত মানে জোলত ইয়াৰ ৰসটো সোমাই যাব। অনুমান কৰি আপোনালোকে পানী দিব পাৰে, মই আৰু অকণমান পানী দি দিম। কাৰণ অকণমান উতলি পানীটো শুকালে খাবলৈ বেছি টেষ্টি হ'ব। এতিয়া মই ইয়াত দিম জালুকৰ গুড়ি, যিটো মই খুন্দি পিনে থৈ দিছিলোঁ। যিমান জ্বলা খাব পাৰে আপোনালোকে সেইটো অনুসৰি দিব পাৰে, আৰু মই বেছি দিয়া নাই কাৰণ মায়ে বেছি জ্বলা খাব নোৱাৰে মানে। সেই গাইছ, আমাৰ ভাত পানী খোৱা হৈ গ'ল, আৰু সঁচাকৈ কৈছোঁ কচুৰ আঞ্জাখন বহুত বেছি টেষ্টি আছিলে, বহুত ভাল লাগিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। হয়তো বহুতেই খায়েই, যিসকলে কচু বেয়া পায় তেওঁলোকৰ কথা বাৰু বেলেগ। ভাবিছোঁ আজি ব্লগটো ইমানতে শেষ কৰি দিওঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।